हेलो फ्रेंड्स मैं आयुष आपनालोके चाই আছে ডেকা ক্ৰিয়েশ্যন আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আহক ভিডিওটো আৰম্ভ কৰো জনধন একাউণ্ট আছে নেকি আপোনাৰ প্ৰতি মাহে পাব 3000 টকাকৈ যদি আপোনাৰ জনধন একাউণ্ট আছে তেন্তে আপোনাৰ বাবে আছে ভাল খবৰ আপুনিও যদি এই চৰকাৰী একাউণ্ট খোলে তেন্তে প্ৰতি মাহে 3000 টকাৰ সুবিধা পাব আজি আমি আপোনাৰ এনে এক আঁচনিৰ সম্পৰ্কে ক'বলৈ লৈছো যাৰ আওতাত চৰকাৰে জনধন একাউণ্টধাৰীসকলক প্ৰতি মাহে 3000 টকাকৈ প্ৰেৰণ কৰে এই চৰকাৰী আঁচনিৰ নাম প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন যোজনা এই আঁচনিৰ আওতাত প্ৰাপ্ত টকা পেঞ্চন আকাৰে প্ৰদান কৰা হয় জনধন একাউণ্ট হোল্ডাৰসকলে এই আঁচনিৰ সুবিধা পাব 18 বছৰৰ পৰা 40 বছৰৰ যিকোনো লোকে কেন্দ্ৰীয় চৰকাৰৰ মানধন আঁচনিৰ অংশ হ'ব পাৰে এই ক্ষেত্ৰত 60 বছৰ হ'লে এই আঁচনিৰ টকা একাউণ্টলৈ প্ৰেৰণ কৰে চৰকাৰে এই আঁচনিৰ আওতাত বছৰি 36000 টকা স্থানান্তৰ কৰা হয় অসংগঠিত ক্ষেত্ৰত কৰ্মৰত ব্যক্তিসকলে এই আঁচনিৰ সুবিধা পাব ৰাস্তাৰ বিক্ৰেতা মিড ডে মিল শ্ৰমিক হেড লোডাৰ ইটাভাটাৰ শ্ৰমিক মুচি পৰিচাৰক ধুবি ৰিক্সা চালক ভূমিহীন শ্ৰমিকসকলে এই আঁচনিৰ সুবিধা ল'ব পাৰে মনত ৰাখিব আপোনাৰ মাহিলী আয় 15000 টকাৰ কম হলে এই আঁচনিৰ সুবিধা পাব এই আঁচনিৰ সুবিধা ল'বলৈ আপোনাৰ আধাৰ কাৰ্ড থাকিব লাগিব ইয়াৰ উপৰি আপোনাৰ জনধন একাউণ্ট থকাটো প্ৰয়োজন আৰু আপোনাৰ সেভিংস একাউণ্টৰ বিৱৰণ জমা দিব লাগিব এই আঁচনিৰ আওতাত বিভিন্ন বয়স অনুসৰি প্ৰতি মাহে 55 ৰ পৰা 200 টকাৰ প্ৰিমিয়াম জমা দিব লাগিব আপুনি যদি 18 বছৰ বয়সত এই আঁচনিত যোগ দিয়ে তেন্তে আপুনি প্ৰতি মাহে 55 টকাকৈ দিব লাগিব 30 বছৰ বয়সীয়াসকলে 100 টকা আৰু 40 বছৰ বয়সীয়াসকলে 200 টকা মাহিলী দিব লাগিব এই আঁচনিত ৰেজিষ্টাৰ কৰিবলৈ আপোনাৰ সেভিংস বেংক একাউণ্ট বা জনধন একাউণ্টৰ IFS কোডৰ প্ৰয়োজন হ'ব ইয়াৰ উপৰি আপোনাৰ আধাৰ কাৰ্ড আৰু এটা বৈধ মোবাইল নম্বৰ থাকিব লাগিব আপোনালোকে ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু আপোনালোকে এনেকুৱা ধৰণৰ ভিডিও মই পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ